নমস্কাৰ স্মাৰ্ট লাৰ্ণিং গাইডলৈ যে আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি আলোচনা কৰিবলৈ ওলাইছো যে ব্যঞ্জন সন্ধি আৰু ব্যঞ্জন সন্ধিৰ কিছুমান নিয়ম উদাহৰণৰ সৈতে সো আহকচোন আমি ব্যঞ্জন সন্ধিৰ কিছুমান নিয়ম উদাহৰণৰ সৈতে জানি লওঁ ব্যঞ্জন সন্ধি বুলিলে কি বুজা সো এনসাৰটো হ'ব যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বুলি কোৱা হয় সো দ্বিতীয় প্ৰশ্নটোত আছে যে ব্যঞ্জন সন্ধিৰ নিয়মবোৰ উদাহৰণৰ সৈতে আলোচনা কৰা সো প্ৰথমটো নিয়ম আমি আলোচনা কৰিবলৈ ওলাইছো যে ব্যঞ্জন সন্ধিৰ নিয়মবোৰ তলত উদাহৰণৰ সৈতে আলোচনা কৰা হ'ল যে প্ৰথম স বা দ্বিতীয় স পাছত থাকিলে ত আৰু দ মৰি প্ৰথম স হয় সো আমি প্ৰথম উদাহৰণটোত দেখিবলৈ পাইছো উদ যোগ চাৰণ সমান সমান সন্ধিটো কি হৈছে আমাৰ উচ্চাৰণ হৈছে একেদৰে দ্বিতীয় উদাহৰণটোত হত যোগ চিন্তা হ চিন্তা ইয়াত প্ৰথম শব্দটোৰ তটো উঠি গৈ স আৰু স লগ লাগি স হৈছে স হত যোগ চিন্তা ইকুৱেল টু হ চিন্তা তৃতীয় উদাহৰণটোত হত যোগ চৰিত্ৰ হ চৰিত্ৰ হৈছে যে প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ তটো নাইকিয়া হৈ তাৰ ঠাইত প্ৰথম স আহি গৈছে আৰু হে যে হ চৰিত্ৰ হৈছে যে তাৰ পৰৱৰ্তী উদাহৰণটো একেই উদ্যোগ সেট উচ্ছেদ হৈছে শেষৰটো উদাহৰণ লৈছো আমি যে বিপদ চিন্তা বিপদ চিন্তা যে ইয়াতে যদি আমি চাবলৈ যাওঁ যেহেতু আমাৰ প্ৰথম নিয়মটো আছিল যে প্ৰথম স বা দ্বিতীয় স পাছত থাকিলে দন্তত্ব আৰু দ যেটো মৰি কি হয় প্ৰথম স হয় ইয়াতো কি হৈছে যে প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ দটো ঠাইত প্ৰথম স আহিছে আৰু প্ৰথম শব্দটো আহি পৰৱৰ্তী শব্দটোৰ প্ৰথম শব্দৰ লগত একলগ হৈ বিপদচিন্তা হৈছে এতিয়া আহিছো দ্বিতীয়টো নিয়মলৈ যে জ বা স পাছত থাকিলে ত আৰু দ মৰি জ হয় আমি কেইটামান উদাহৰণ লৈছো যে উদ যোগ জল কি হৈছে উজ্জ্বল ইয়াৰে প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ তটো মৰি গৈছে বা নাইকিয়া হৈছে আৰু তাৰ ঠাইত জ আহিছে আৰু জ যোগ জ লগ লাগি জ হৈছে সেই কাৰণে উজ্জ্বল হলে যে দ্বিতীয় উদাহৰণটো জগত যোগ জননী ইয়াতো একেই ত ঠাইত কি আহিছে যে জ আহিছে আৰু হে সন্ধিটো কি হৈছে জগ জননী যে দ উদাহৰণ আমি আৰু এটা ল'ব পাৰো যে বিপদ যোগ জাল ইয়াৰে বিপদ শব্দটোৰ শেষৰ বৰ্ণ দটো উঠি গৈ তাৰ ঠাইত জ আহিছে আৰু জ যোগ জ কি হয় যে জয় জ হ'ব আৰু হে বিপদ যোগ জাল সন্ধিটো লগ লাগি কি হ'ব বিপদ জাল ঠিক একে ধৰণে তত যোগ জন্ম তজন্ম হ'ব সো ইয়াৰে প্ৰথম শব্দটোত থকা দটো নাইকিয়া হৈ তাৰ ঠাইত কি আহিছে জ আহিছে এতিয়া আহিছো তৃতীয়টো নিয়মলৈ যে পাছত মূৰ্ধন্য বা মূৰ্ধন্য থাকিলে আগত দন্তত্ব আৰু দন্তদৰ ঠাইত কি হ'ব যে মূৰ্ধন্য হয় সো উদাহৰণ স্বৰূপে মহৎ যোগ টংকাৰ কি হৈছে যে মহৎ টংকাৰ হৈছে আন এটা উদাহৰণ ভৱত যোগ ঠক্কুৰ সো ইয়াতো কি হৈছে যে ভৱত ঠক্কুৰ হৈছে সো এতিয়া আহিছো চতুৰ্থটো নিয়মলৈ যে প্ৰথম স বা জ পাছত থাকিলে পাছৰ দন্তন্য মৰি কি হ'ব যে নিয় হয় উদাহৰণ হিচাপে আমি জ ন কি হৈছে যে যজ্ঞ পঞ্চমটো উদাহৰণ হ পাছত থাকিলে ত মৰি দ হয় আৰু পাছৰ হ মৰি কি হয় যে ধ হয়
উদাহৰণ হিচাপে যে উদ যোগ হাৰ কি হৈছে যে উদ্ধাৰ ইয়াৰে প্ৰথম শব্দৰ টটো নাইকিয়া হৈ তাৰ ঠাইত দ হৈছে আৰু হটো নাইকিয়া হৈ তাৰ ঠাইত ধ হৈছে হে উদ যোগ হাৰ সমান সমান কি হ'ব আমাৰ সন্ধিত উদ্ধাৰ হ'ব পৰৱৰ্তী উদাহৰণ উদ যোগ হত উদ্ধত ইয়াতো একেই যে উদ শব্দটোৰ টটো মৰি তাৰ ঠাইত দ হৈছে আৰু পিছৰ শব্দটোৰ হটো মৰি তাৰ ঠাইত ধ হৈছে হে উদ যোগ হত সমান সমান সন্ধিত হ'ব আমাৰ উদ্ধত এতিয়া আহিছে আমি ষষ্ঠটো নিয়মলৈ যে মূৰ্ধন্য খ আগত থাকিলে ট আৰু থটো কি হয় যে মূৰ্ধন্য হয় উদাহৰণ হিচাপে উৎকৃষ্ট যোগ ট উৎকৃষ্ট হৈছে ইয়াৰে মূৰ্ধন্য খৰ পিছত কি আছে যে দন্ত্যত্ব আছে আৰু এই দন্ত্যত্বটো মৰি কি হ'ব যে মূৰ্ধন্যত্ব হ'ব আৰু সেয়ে উৎকৃষ্ট যোগ টত কি হৈছে উৎকৃষ্ট হৈছে ঠিক একেই ধৰণে পবৃষ যোগ ট তাতো কি হৈছে যে মূৰ্ধন্য খৰ পিছত দন্ত্যত্বটো কি হৈছে মূৰ্ধন্যতলৈ পৰিণত হৈছে শেষৰটো উদাহৰণ যে প্ৰথম শব্দটোৰ পিছৰ মূৰ্ধন্য খটো আৰু মূৰ্ধন্য খ থকাৰ কাৰণে তাৰ পিছত থকা দন্ত্যত্বটো কি হৈছে যে মূৰ্ধন্য খলৈ পৰিণত হৈছে হে যে চখ যত যোগ থ সমান সমান কি হৈছে ষষ্ঠ হৈছে ব্যঞ্জন সন্ধিৰ আন কিছুমান নিয়ম আছে আৰু পৰৱৰ্তী খণ্ডত যে আমি সেই নিয়মসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম বা যত্ন কৰিম যে আশা কৰোঁ আপোনালোক সকলোৱে সহায় সহযোগিতা আগবঢ়াব আৰু পৰৱৰ্তী খণ্ডটো বা পৰৱৰ্তী ভিডিঅ'বোৰৰ সৈতে জড়িত হৈ থাকিবৰ কাৰণে যে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব